ঐ জুলিছা না, এই মেকুৰী পোৱালিটো ইমান ধুনীয়া লাগিছে। ক'ৰ পৰা আহিলে বাৰু ইয়াত? ঐ উঠাই লৈ যাওঁ ব'ল, ইমান মৰম লাগিছে। আকৌ ৰাস্তা এনেকৈ ঘূৰি ফুৰিলে গাড়ী চাড়ী মাৰিহে দিব, বেয়াই লাগিব। পিহু মেকুৰীটোতো মৰমেই লাগিছে, কিন্তু উঠাই লৈ গ'লেও কাৰ ঘৰলৈ লৈ যাবি? মই যে লৈ নাযাওঁ দেই। তই যদি নিজৰ ঘৰলৈ লৈ যাওঁ তেতিয়াহ'লে লৈ যাবি। মই আকৌ মেকুৰী চেকুৰী লৈ গ'লে মায়ে গালি দিব। এনেও মেকুৰী থাকিলে মানে যি টি বস্তু খাই মেলি থাকে যে, সেইটো কাৰণে মায়ে মেকুৰী থ'বলৈ নিদিয়ে। তই ঘৰলৈ লৈ যাওঁ যদি লৈ লৈকে যা, এনেকৈ এৰি থৈ যাবলৈ বাৰু বেয়া লাগে। চা ইমান কিউট আছে ন? একদম লোকেল মেকুৰী নিচিনাতো লগা নাই, কাৰোবাৰ ঘৰৰ হয় চাগে। কেনেবাকৈ কোনোবাই এৰি থৈ গ'ল নেকি, নহ'লেও চাগে ওলাই আহিছিলে, ৰাস্তা পাহৰি থাকিলে। তেনেকুৱাই হ'ব লাগিব। মই এতিয়া লৈ যাবলৈ আকৌ জুলি, তই এটা কাম কৰ নহ'লে, দুদিনমান তোৰ ওচৰতে থৈ দেচোন। তহঁতৰ ঘৰৰ ওচৰতো আছে। এতিয়া মই ইয়াৰ পৰা কেনেকৈনো লৈ যাওঁ ইমান দূৰলৈ? তাৰপিছত মই আমাৰ ঘৰলৈ লৈ আহিম বাৰু। আৰু কেনেবাকৈ যদি কাৰোবাৰ হেৰাইছে বিচাৰি আহিলে মানে তেতিয়া আমি দি দিম। নাই নাই বিহু, মই লৈ নাযাওঁ দেই। মই লৈ গ'লে মানে আকৌ মায়ে সঁচাকৈ গালি পাৰিব। অৱশ্যে মেকুৰীটো লোকেল মেকুৰী নহয়, বিলাতীয়ে হয়। এতিয়া বিলাতী যদি কাৰ ঘৰৰ বা হয়, ইয়াতে চাগে ওচৰে পাঁজৰে কাৰোবাৰ হ'ব নেকি? ওলাই আহিছিলে কেনেবাকৈ চাগে, এতিয়া ৰাস্তা পাহৰি থাকিলে। লৈ যাওঁ জানো ঘৰলৈ? মানে আকৌ যদি কোনোবাই গম পাই যাৰ হয়, ভাবিব আমি চুৰ কৰি লৈ গৈছোঁ বুলি। গতিকে লৈ যোৱাতকৈ ইয়াতে ক'ৰবাত মানে কাৰোবাৰ ঘৰৰ সন্মুখত এৰি দিলে ভাল হ'ব নেকি? নহ'লে এনেই আৰু চোৰৰ বদনাম ল'বলৈ নাই দেই। একো নহয় লৈ যাওঁ যদি কাৰোবাৰ ঘৰত মেলি থৈ যাবলৈও ভয় লাগে। মানে কাৰ হয় আমি ভালকৈ নাজানো ন, আৰু চবেই মেকুৰী ভাল নাপায় নহয়। পিটি মেলি যদি খেদি পঠিয়াই পিছত কিবা এটা হ'লে মানে এনেই বেয়া লাগিব। একো নহয় দে, এটা কাম কৰ, তই লৈ যা, দুদিনমান তোৰ তাত থবি। তাৰপিছত মই লৈ যামহি, আমাৰ ঘৰত থাকিব যেতিয়ালৈকে বিচাৰি নাহে। আৰু এটা কাম কৰিম আকৌ, আমি মেকুৰীটোৰ ফটো একপি মাৰি ফেচবুকত আপলোড দি দিম, কাৰ মেকুৰী হয় আমাৰ ওচৰত আছে বুলি। তেতিয়া যাৰ হ'ব কোনোবাইতো পষ্টটো দেখিব ন, তেনেকৈ বিচাৰি আহি লৈ যাবহি। সেইটোকে কৰা যাওক। এতিয়া মই দূৰ হৈছে কাৰণে নিনো। এটা কাম কৰ নহ'লে, আজিটোৰ কাৰণে হ'লেও লৈ যা। কাইলৈ মই গাড়ী লৈ আহিম তহঁতৰ ঘৰলৈ, তাৰপিছত তেতিয়াহে লৈ যাব পাৰিম, নহ'লে দিগদাৰ হ'ব। ঠিক আছে হ'ব, তই ইমানকৈ কৈছ যেতিয়া আজিটোৰ কাৰণে অকল লৈ গৈছোঁ দেই, নহ'লে মই নিনিলোঁ হয়। কাইলৈ কিন্তু তই আহি লৈ যাবিহি। মই আমাৰ ঘৰৰ মেকুৰী ইমান থ'বলৈ নাই, আৰু এনেও মই এইবোৰ বেকাৰী বস্তু কিছুমান বনাই মেলি তেনেকৈ মুকলিকৈ থৈ দিওঁ নহয় ঠাণ্ডা চাণ্ডা হ'বলৈ। কেনেবাকৈ যদি সেইবোৰ খাই মেলি নষ্ট কৰে, মোৰ কামহে বাঢ়িব। তোৰতো সেইবোৰ একো কাম নাই ন, গতিকে তই তোৰ ওচৰতে থৈ দিবি। আৰু পষ্টটো তয়ে লগাই দিবি তোৰ ওচৰত আছে বুলি, তেতিয়া যাৰ হেৰাইছে পষ্টটো দেখিলে মানে তোৰ ওচৰতে বিচাৰি যাব। দে বাৰু, লৈ যাম মই। আজিও এতিয়া অৰ্ডাৰ কেইটামান আছে বনাবলৈ, ইয়াক ভালকৈ চাইড কৰি থৈ দিব লাগিব, নহ'লে আকৌ বস্তুবোৰ খাই নষ্ট কৰিলে হৈছে আৰু। হ'ব দে, তই টেনশ্যন ল'ব নালাগে। কাইলৈ ৰাতিপুৱাই আহি মই মেকুৰীটো লৈ যামহি। পষ্টটো বাৰু আজিয়ে লগাই দিম। ফটো একপি মাৰি ল'ব লাগিব। ব'ল এতিয়া গৈ থাকোঁ। ময়ো তোৰ লগত যাওঁ বাৰু, তাৰপিছত তাৰ পৰাই মই ঘৰলৈ গুচি যাম। ঠিক আছে বলচোন লগত। অকলে লৈ যাবলৈ আকৌ ক'ব নোৱাৰি নহয়, মালিকে যদি দেখি পাই ভাবিব চুৰ কৰি লৈ গৈছোঁ বুলি। সেইকাৰণে তই মোৰ লগত বল। মই আজি ৰাতিটো বাৰু কোনোমতে থৈ দিম। ৰাতিপুৱাই খালি কাইলৈ আহিবি দেই, দেৰি নকৰিবি, নহ'লে মই মেলি দিম আকৌ, কৈ দিছোঁ। জুলি আহিলি তই? এইটো আকৌ কাৰ মেকুৰী পোৱালি? মেকুৰী কেলৈ ঘৰলৈ আনিলি আকৌ? এই মেকুৰী থাকিলে যে বৰ একদম দিগদাৰ দেই। বস্তু এটা মানে থ'বলৈ নোৱাৰি, গোটেই খাই মেলি নষ্ট কৰে। কাৰ মেকুৰী হয়? যা যা যা, বাহিৰত মেলি থৈ আগে। এইবোৰ মেকুৰী চেকুৰী আমাৰ ঘৰত পুহিবলৈ নাই আৰু দেই। ৰ'বা ৰ'বা, তুমি ইমান ভয় খাব নালাগে। এইটো লোকেল মেকুৰী নহয় নহয়, এই বিলাতী হয়। মানে পিহু মই আহি আছিলোঁ, তাৰপিছত ৰাস্তাতে বহি থকা দেখিলোঁ। পিহুৱে ক'লে বোলে তই লৈ যা, আজিতো থৈ দে, কাইলৈ তাই লৈ যামহি বুলি কৈছে। সেইটো কাৰণে আজি মই কোনোমতে থৈ দিম আৰু ঘৰত। তুমি ইয়াৰ পৰা বুলি জানো নহয়, সেইটো কাৰণে মই তাইক নালাগে বুলিয়ে কৈছিলোঁ। তাই একো নামানেই নহয়, ৰাস্তাত থৈ দিলে আকৌ কোনোবাই মানে মাৰি দিবও পাৰে, বা গাড়ী চাড়ীয়ে যদি মাৰি দিয়ে বেয়াও লাগিব যে। কাৰোবাৰ ঘৰ হয় চাগে। মই ফটো এখন মাৰি তাই পষ্ট লগাম বুলি কৈছে, কাৰোবাৰ হয় যদি লৈ যাবলৈ। কোনোবা যদি আহে তেতিয়াতো ভালেই আছে, নহ'লে কাইলৈ পিহুৱে লৈ যাব। তুমি কাৰণ টেনশ্যন ল'ব নালাগে দিয়া। হয় নেকি? পিছে মেকুৰী পোৱালি দেখিবলৈ বৰ মৰম লাগিছে আকৌ। বিলাতী হৈ নিচিনাই লাগিছে, বৰ ধুনীয়া। বাৰু যি নহওক, মেকুৰী মেকুৰীয়ে আৰু। সেইটো কাৰণে তই আজিটো বাৰু থৈ দে, মই একো নকওঁ। আজিটো যদি থ'বলৈ কৈছে তোৰ ৰুমতে থৈ দিবিগৈ দেই। আকৌ ইফালে সিফালে পিটপিটাই থাকিবলৈ নিদিবি আৰু, নহ'লে গোটেই বস্তুবোৰ খাই মেলি নষ্ট কৰিব। হ'ব মা, মই কিন্তু মোৰ ৰুমতে থৈ দিম, একো নাই দিয়া। পিটপিটাই থাকিলে মানে মোৰো কাম কৰা অসুবিধা হ'ব, সেইটো কাৰণে মই ৰুমত থৈ পিনে দৰখন লক কৰি দিম। এতিয়া মোৰ অৰ্ডাৰ কেইটামানো আছে পেষ্ট্ৰি, সেইকেইটা মই বনাই ল'ব লাগে। আকৌ সেইবোৰ বনাই থাকিলে আহি পিনে আকৌ উঠি মেলি দিলে কিবাই হ'ব। ৰুমতে থৈ আহোঁগৈ, তাৰপিছত মই কামত লাগো আৰু। পোৱালি, তই ইয়াতে বহি থাকিবি দেই, আমনি কৰি নাথাকিবি আকৌ। ধুনীয়াকৈ ইয়াত বহি শুই থাক এতিয়া। ভোক লাগিলে মই অলপ পিছতো গাখীৰ খাবলৈ দিম। এতিয়া গৈ পিনে মই কাম কৰোঁ। ইয়াতে থৈ যাওঁ আৰু যি কৰি থাকোঁ। মুঠতে মই বস্তু বনাত আমনি নিদিলেই হ'ল আৰু। বাহ, আজি এইকেইটা দেখিবলৈতো আৰু টেষ্টি লাগিছে। খাবলৈ বিৰাট টেষ্টি হ'ব নিচিনাই লাগিছে।
এটা টেষ্ট কৰি চাব লাগিব। এইখিনিতে অকণমান ঠাণ্ডা হ'বলৈ কাৰণে টেবুলতে থৈ দিওঁ। তাৰপিছত লাহেকৈ পেক কৰি পিনে আকৌ ঘৰত খাবলৈ দুটামান বনাব লাগিব। এইখিনি ইয়াতে থৈ দিওঁ। মেকুৰীটোতো বাৰু মোৰ ৰুমতে আছে, ইয়ালৈ আহিব নোৱাৰে। গতিকে এইখিনি ইয়াতে ঠাণ্ডা হওক অলপ দেৰি। লগালে আকৌ পেকিং কৰিলে বেয়া হ'ব নহয়। ঠাণ্ডা হ'লে মানে পেক কৰি দিম। তাৰপিছত মানুহজনতো 3টামান বজাত আহিম বুলিহে কৈছিলে, হৈ যাব তেতিয়ালৈকে। ফাৰ্ষ্টে মই এটা কাম কৰোঁ, আৰু অলপ বনাই পিনে অভেনত ভৰাই দিওঁ। তাৰপিছত মুখ হাতকেইটা ধুই ল'ব লাগিব। পিহুকো ফোন কৰিবলৈ আছে নহয়। তাইক মেকুৰীৰ ফটোখনটো দিছিলোঁ, পোষ্ট লগালে নে নাই লগোৱা জানো। সোনকালে লগাই দিলে মানে ভাল হ'ব। তেতিয়া কাইলৈ তাই নিনিলেও হ'ব নিজৰ ঘৰলৈ। যাৰ হয় বিচাৰি আহিলে মানে দি দিব লাগিব। আগে পেষ্ট্ৰিকেইটা অভেনৰ পৰা উলিয়াই লওঁ, তাৰপিছত তাইক ফোন এটা কৰিব লাগিব। ঠাণ্ডা হোৱাখিনিও পেকিং কৰিবলৈ আছে নহয়। কামখিনি কৰি আজৰি হৈ লওঁ, তাৰপিছত লাহেকৈ ফোনটো কৰিম আৰু। জুলি, বনাই মেলি আজৰি হ'লি নাই? আজৰি হ'লি যদি অকণমান আৰাম কৰি লগে যা। আৰু মেকুৰীটো অথনিৰ পৰা তোৰ ৰুমতে নাই জানো? কি কৰিছে, হাগিলেই নে মুতিলেই নে? এবাৰ চাই লগে যা, নহ'লে গোটেই ৰুমটো কিবা হৈ যাব আৰু গোন্ধত। সোনকালে চাগে। লোকৰ মেকুৰী এটা আনি এনেকৈ থৈ দিছোঁ। আৰু খাবলৈ কাৰণে কিবা অলপ দি দিব লাগিছিলে আকৌ। এতিয়া ৰাস্তাৰ পৰা লৈ আহিছ, খোৱা বোৱা কৰিছে বা নাই কৰা? মা, বনাই আজৰি হ'লোঁ। ঘৰতে খাবলৈ আৰু দুটামান বনাই দিছিলোঁ মানে। আজিকেইটা ধুনীয়া হৈছে, দেখিবলৈ ইমান ধুনীয়া আৰু খাবলৈ টেষ্টি হ'ব নেকি? এটা এনেই টেষ্ট কৰি চাইছিলোঁ, সেইকাৰণে ভাবিলোঁ তুমিও খাব পাৰিবা, দুটামান আৰু বনাই দিওঁ। তাকে অভেনৰ পৰা উলিয়াই লওঁ। বাকী যিখিনি বনালোঁ সেইখিনি ঠাণ্ডা হ'ল চাগে। পেকিং কৰি লওঁ, তাৰপিছত সেইবোৰ কৰি মেলি আজৰি হৈ আৰু এই মেকুৰীটো খাবলৈ কিবা এটা দি দিম। হ'ব দিয়া, এইবোৰ সাধাৰণতে নকৰে আৰু। কৰিলেও চাফা কৰিব লাগিব, কিন্তু কৰিছে যেন লগা নাই। বাৰু ৰ'বাচোন, মই আগে পেকিং কৰি লওঁ দেই, তাৰপিছতহে মেকুৰীৰ কামত লাগিম আৰু। এইখিনি মই কাষ্টমাৰক দিবৰ কাৰণেহে বনাই থৈছিলোঁ। এইটো আহি ওপৰতে বহি দিলেহি। মা, সোনকালে আহা, মেকুৰীটো কোনফালৰ পৰা ওলালেনো? এইটো আকৌ কোনফালৰ পৰা ওলাই আহিলে? তোৰ ৰুমৰ দৰজাখন লক কৰি থোৱা নাছিলি নেকি? মইনো কি জানো কোনফালৰ পৰা ওলাই আহিছে। সেইকাৰণে কৈছিলোঁ মই, মেকুৰী চেকুৰী ঘৰত আনি নাথাকিবি বোলো। এতিয়া দেখিলি নহয় তোৰ কাম বহালে। ইমান ধুনীয়াকৈ এইখিনি বনাই মেলি থৈছিলোঁ, এতিয়া না কাষ্টমাৰক দিব পাৰিবি না মানুহে খাব পাৰিব। সেইটো কাৰণে মই মেকুৰী বেয়া পাওঁ। মইনো কি জানো মা, মইতো দৰখন লক কৰিয়ে আহিছিলোঁ, কিয়নো খুলি থৈ আহিম? ইবা কোনফালৰ পৰা ওলালে? আৰু মেকুৰীতনো ওলাবলৈ ডাঙৰ জেগা লাগিছে জানো? ক'ৰবাত কিবা এটা ফাঁক পালেচোন ওলাই আহে। খিৰিকীখন খোলা আছিলে নহয়, কেনেবাকৈ সেইফালে দিয়ে ওলাই অহা নাইতো। সেইফালে ওলাব, আৰুনো বেলেগ বাট ক'ত আছে? মোৰ ইমানবোৰ কাম বাঢ়ি গ'ল। এই চব পিহুৰ কাৰণে হৈছে। তাইক মই কৈছোঁ মেকুৰী লৈ নাযাওঁ বুলি, জোৰ জবস্তি কৰি মোক দি পঠিয়াইছে নহয়। এতিয়া তাইক কল কৰোঁগৈ। পোষ্ট লগাম বুলি কৈছিলে নহয় ফেচবুকত, চাওঁচোন লগাইছে নাই লগোৱা। নহ'লে তাইক মই আজিয়ে লৈ যাবলৈ ক'ম। সেনেকৈ আৰু মোৰ কাম বঢ়াই থাকিলে কি হ'ব? ইমান ধুনীয়াকৈ বনাইছিলোঁ, ইমান ধুনীয়া হৈছিলে, এতিয়া গোটেইবোৰ নষ্ট হৈ গ'ল। মানুহেও খাব নোৱাৰিব, কাষ্টমাৰকতো দিব নোৱাৰি। এনেকৈ আকৌ বনাব লাগিব এতিয়া। তই সোনকালে পিহুক ফোন কৰি মেকুৰীটো লৈ যাবলৈ ক। এইবোৰ মেকুৰী চেকুৰী মই একদম পচন্দ নালাগে, সেইটো কাৰণে। যা সোনকালে ফোন কৰি দেগে তাইক লৈ যাবলৈ বুলি। মা, ফোন কৰি দিওঁগৈ বাৰু। তুমি এটা কাম কৰা, এইখিনিতো এতিয়া বেয়াই হৈ গ'ল, ইয়াকে খাবলৈ দি দিয়া। এইটো এবাৰ খক পেলাবলৈ আহিছিলে নহয়, আৰু ইয়াৰ চাগে ভোকো লাগিলে, সেইটো কাৰণে ওলাই আহি যি পালে টেবুলৰ ওপৰত তাকে খাবলৈ বহি দিলে। মই এতিয়াই পিহুক ফোন কৰোঁগৈ।